সাক্ষী গোপাল হোৱাৰ দিশে ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম পুনৰ পানীত পৰাৰ দিশে স্মাৰ্ট চিটিৰ 80 কোটি টকা ৰাজপথত হাহাকাৰ যাত্ৰী যান-বাহন আৰক্ষীৰ স্বয়ংক্ৰিয়ভাৱেতো নজ্বলেই সুইচ টিপিও লাইট মিলাব নোৱাৰা হৈছে যান-বাহন আৰক্ষীয়ে মাজত মাত্ৰ কেইটামান ঘণ্টা তাৰ পাছতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযানে কিন্তু আমি এতিয়াও ব্যস্ত হৈ আছো ৰাজপথৰ এটা লাইটক লৈ বিজ্ঞান প্ৰযুক্তিৰ এই উত্তৰণৰ সময়ত নাক কাণ কাটিলে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে 80 কোটি টকা খৰচ কৰি গুৱাহাটীৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে 2022 চনৰ আগষ্ট মাহৰ পৰা গুৱাহাটীত আৰম্ভ হৈছিল ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম ৰাইজেও ভাবিছিল যে এইবাৰ অন্তত কিছু সকাহ পাম মহানগৰীৰ অসহ্যকৰ এই যান-জঁটৰ পৰা অহা 23 আগষ্টত এবছৰ হ'ব এই ছিষ্টেমৰ শুনো আহক এই এবছৰে কিমান সকাহ পালে যাত্ৰীয়ে এনে ৰখি থাকিব লাগে গাড়ী অপজিটৰ পৰা নাহেই এখনো তাৰ পিছতো কি হয় আমি ৰখিয়ে থাকিব লগা হয় সিস্টেমেটিক নাই হোৱা তো সেইটো কাৰণত অসুবিধা আছে ট্ৰেফিক সিগনেলৰ পৰা উপকাৰ হোৱা নাই মানে যান-জঁটৰ সমস্যাটো বৃদ্ধিয়ে পাই আছে গোটেই সিস্টেমটো কন্ট্ৰোল হ'ব লাগিছিল উলুবাৰীৰ এইটো কন্ট্ৰোল ৰুমৰ পৰা কিন্তু এতিয়া কন্ট্ৰোল হৈ আছে ট্ৰেফিক লাইটৰ খুঁটাত সংলগ্ন এইখন সুইচ বৰ্ডৰ পৰা চাওক এগৰাকী মহিলা কনিষ্টেবললৈ খুঁটাটোৰ কাষতে ৰৈ তেওঁ এতিয়া কৰি আছে এয়া ট্ৰেফিক লাইটবিলাক চলে কিন্তু আপোনাৰ কন্ট্ৰোলটো কিন্তু ইয়াতে কৰি আছে আপোনালোকৰ ইয়াত যোনবিলাক তাৰমানে হাতেৰে কৰি আছে কন্ট্ৰোলবিলাক মানে অফিচৰ পৰা যোনটো আপোনাৰ অট'মেটিক হ'ব লাগে উলুবাৰীত যোনটো আপোনাৰ অফিচ আছিলে অফিচটোৰ পৰা কাম হোৱা নাই আপোনাৰ হাতেৰে কামবিলাক কৰি আছে মানে তেনেকুৱাকৈ চলি আছে আৰু নিজে হাতেৰে কৰি আছে উল্লেখ্য 2022 চনৰ আগষ্ট মাহৰ পৰা মুখ্যমন্ত্ৰীয়ে ফিতা কাটি ৰাইজৰ বাবে মুকলি কৰি দিয়া এই প্ৰকল্পৰ ঠিকা লাভ কৰিছিল মেছাৰ্ছ টেকন'চিছ ছিকিউৰিটি ছিষ্টেমছ প্ৰাইভেট লিমিটেডে প্ৰায় 80 কোটি টকা ব্যয়েৰে মহানগৰীৰ মুঠ 94টা স্থানত স্থাপন কৰা হৈছিল এই ছিষ্টেম পিছে সকলোতে আজি একেই অৱস্থা গোটেই ছিষ্টেমটোই এতিয়া এটা প্ৰকাণ্ড বগা হাতী ভিডিঅ' জাৰ্নেলিষ্ট দিব্যজ্যোতি বনিয়াৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ